Hey friends, this is Seri Assam. Seri Assamৰ সমূহ আপোন বন্ধু বান্ধৱীলৈ সশ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। আলুগুটি পুৰিছোঁ আজি। আলুকেইটা দেখাই দে এবাৰ। আলুগুটি পুৰি খাই ভাল লাগে। হয়তো এইটো দেখিছে। আজি আলু পুৰিছোঁ, আলু পিটিকা বিলাহী পুৰি আজি ভাত খাব লাগিব। সেইটো এটা টেষ্ট বেলেগ। গতিকে ফ্ৰেণ্ডছ, কেতিয়াবা কিছুমান পুৰা বস্তু খায়ো আমেজ লাগে। আগতে আমি প্ৰায় আজি 25 বছৰৰ পিছলৈ যদি ঘূৰি চাওঁ, তেতিয়া আমি মানে আলু পুৰি এনেকৈ চাহ পানী খাইছিলোঁ, হয় নাই? আলু কচু পুৰি চাহ খাওঁ মানে আমি 25 বছৰ বেকলৈ যদি ঘূৰি চাওঁ। গতিকে কিছুমান বস্তু খোৱাৰ আমেজ আছে আৰু সেই আমেজবিলাক বেলেগ। গতিকে আজি আলু পুৰিয়ে ভাত খাওঁ ভাবিছোঁ, বিলাহী পুৰি। ফ্ৰেণ্ডছ, মানে সেই দিনবোৰ মানে ৰাতিপুৱা শুই উঠিও চাহ খাইছিলোঁ, হয়তো আলু পুৰিয়ে চাহ খাইছিলোঁ। গতিকে মজা বেলেগ আছিলে। তেতিয়া কোনো তেনেকৈ সাৰ জাবৰো দিয়া নাছিলে। আজিকালি আলুবোৰ প্ৰায় মিঠা হৈছে, বহুত সাৰ দিব ধৰিছে। আগতে ইমান সাৰ প্ৰয়োগ কৰা নাছিলে। গতিকে এনেকৈ আলু পুৰি আজি ভাত খাম বুলি ভাবিছোঁ। ৰাইজ, বাই বাই। দিছ ইজ জয়ন্ত অসম। শ্ৰদ্ধাৰে আপোনালোকে দ্বিতীয়বাৰ প্ৰণাম জনালোঁ। আপোনালোকৰ জীৱনবোৰ উন্নতি হওক, তাৰে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই। দিছ ইজ জয়ন্ত অসম। যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আগতে মাছ পাতত দিছিলোঁ, আজিকালিতো মাছ মানুহে বহুতে পাততেই নিদিয়ে, এনেকৈ জুইত পাতত দিয়ে বা পুৰি খোৱাটোৰ আমেজ বেলেগ আছিলে। মাছ এজনী পাতত দি আলু এটা পুৰি পিটিকা সানি খোৱাটো মজাটো বেলেগ আছিলে। গতিকে এই কিছুমান বস্তু যিবিলাক আপুৰুগীয়া সম্পদ মানুহে হেৰাই গৈছে, খাবলৈ মানে আগতে যিবিলাক জুতি বুদ্ধি আছিলে মানে সেইবিলাকৰ মজাটো বেলেগ আছিলে। আৰু সেই মজাবিলাকৰ সোৱাদে অনন্য আছিলে, একক আৰু অনন্য আছিলে। মাছ পুৰি, মাছ পাতত দি হওক লাগে, আলু পুৰি, বিলাহী পুৰি হওক লাগে, কণ বিলাহী আজিকালি প্ৰায়। তেতিয়া আগতে মানে খৰিকাত দি কণ বিলাহী পোৱাৰ মজাটো বেলেগ আছিলে। গতিকে সেই কিছুমান বস্তুৰ গুণাগুণ, যিটো মানে ৰন্ধন বা ব্যঞ্জন প্ৰণালী আছিলে, সেইবিলাকৰ মানে যি উৎকৃষ্ট মানে তাত মানদণ্ডৰ যি তৃপ্তি আছিলে মাদক ভৰা, সেইবোৰ হয়তো হেৰাই গৈছে। গতিকে ফ্ৰেণ্ডছ, বাই বাই। দিছ ইজ জয়ন্ত অসম। আকৌ লগ পাম অন্য এটা বিষয় লৈ। ভাল লাগিলে কথাবিলাকত এটা লাইক কৰিম।